পদুলিমুখ পালেহি নিৰ্বাচন যিমানেই কাষ চাপিছে সিমানেই দ্ৰুতগতিত চলিছে অংকৰ খেল লোকসভাত কোনে কিমান আসন পাব তাৰেই হিচাপ নিকাচ কাগজ কলম লৈ ঘনে ঘনে অংকৰ টেবুলত ৰাজনৈতিক দলসমূহ বাকী দলতকৈ বিজেপি আগৰণুৱা অংকটো ভাল হিচাপ কৰি পেলাইছে অসমত আসন কেইখন পাব বিজেপিয়ে প্ৰথমে অংক কৰি হিচাপ দিলে হিমন্ত বিশ্ব শৰ্মাৰ মতে ৯-১০খন আসন পাব অসমত ৯-১০টাটো পাই যাম আৰু ইছু বিকাশ আমি কৈ আছোতো বিকাশ দাদাই যি কয় তাত এটা যোগ দিয়াটো অনুগতৰ ধৰ্ম পালন কৰি পীযুষ হাজৰিকাই অংক কৰি পালে অসমত বিজেপিয়ে পাব পুৰাপুৰি 10খন আসন অসমক আকৌ কম যে অসমত যোৱাবাৰ 7টা জিকিছিলো এবাৰ 10টা জিকিছো অসমৰ ৰাইজে বিজেপিক কিয় ভোট দিছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অসমৰ ৰাইজৰ কাৰণে কাম কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাৰ অংক ভুল হৈছে দুয়ো অলপ কেঁচা সেয়ে ভুল অংক শুধৰোৱাত লাগিল বিজেপিৰ সভাপতি ৰঞ্জিত দাস শুদ্ধ হিচাপ 11 মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই ক'লে যে 10টা জিকিম বুলি ক'লে মই ক'লোঁ 11টা ইতিমধ্যে BPFৰ লগত আমি যে এটা চিট যে তেওঁলোকক যে কোকৰাঝাৰটো দিছোঁ এইটো ইতিমধ্যে কনফাৰ্ম হৈছে গতিকে আল্টিমেটলি 11টা অসমত 11খন আসন পাব বিজেপিয়ে নাই নহয় ভুল হৈছে ৰঞ্জিত দাসো অংকত কেঁচা শুধৰালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ হিচাপ কৰি পালে 12খন আসন নিশ্চিতভাৱে আমি ভবাৰ দৰে অসমৰ 14খন আসনৰ ভিতৰত 12খন আসন লাভ কৰিবলৈ আমি সক্ষম হ'ম চলচাই কঠিয়াপৰাত সিদ্ধহস্ত হাগ্ৰামা মহিলাৰী আকৌ এখুবচৰা হাগ্ৰামাৰ হিচাপ মতে 12+1 অৰ্থাৎ 13 অগপৰে মিত্ৰতা হলে 12+2 অৰ্থাৎ 14 অসমৰ 14টাটো আমি একটা বিপিএফে কংগ্ৰেছে একটা পাব বাকি 12টাটো বিজেপি যদি এজিপিয়ে বিজেপিৰ লগত এলায়েন্সত থাকে তেতিয়াহ'লে এজিপিয়ে 2টা চান্স আছে অংক মাষ্টৰসকলৰ এই অংক কিমান শুদ্ধ হ'ব সেয়া অৱশ্যে জানিবলৈ এমাহ ৰ'ব লাগিব কিন্তু কোনোৱে কয় অংক বৰ জংকপংক নহ'লেই হ'ল বিজেপিৰ এই হিচাপ নিকাচ শুদ্ধ হ'বলৈ হ'লে বিজেপি কৰ্মীসকলে কংগ্ৰেছীৰ দুৰ্নীতিক নিৰ্বাচনী ইছ্যু হিচাপে ল'ব লাগিব ক'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কংগ্ৰেছৰ কাৰ্যকালত আমি কি পালোঁ 3 লাখ ইন্দিৰা আৱাস যোজনা এনেধৰণে কংগ্ৰেছে সেই হিতাধিকাৰী দুখীয়া হিতাধিকাৰী নিৰক্ষৰসকলৰ নামত অহা ধন আত্মসাৎ কৰি গোটেইখিনি ঘৰ অসম্পূৰ্ণ কৰি থৈ গ'ল আৰু তাক সেইখিনি ঘৰৰ কাম আমি সম্পূৰ্ণ কৰিম বিজেপিয়ে যিয়ে নকক যিমানেই অংক নকৰক সকলো নিৰ্ভৰ জনতা জনাৰ্দনৰ ওপৰত জনতা খুচ নহ'লে অংকত জংকপংক হোৱাটো খাটাং ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম